Hello friends, welcome to my channel. আজি মই নতুন এটা ভিডিও আপলোড দিছো। এই ভিডিওটো শেষলৈকে চাও, ভাল লাগিলে শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ভিডিওটো আৰম্ভ কৰিব ওলাইছো। আমি তেজপুৰৰ মাছমজিয়াৰ পৰা পোনে পোনে যাত্ৰা কৰিলো টকলা পাহাৰ আৰু কনকলতা পাৰ্কৰ অভিমুখে। এয়া তেজপুৰৰ মাজভাগৰ দৃশ্য। আজি যিহেতু লকডাউন, সেইকাৰণে দোকান পোহাৰ সকলো বন্ধ হৈ আছে। আমি এতিয়া যাত্ৰা কৰি গৈ আছোঁ। ভিতৰলৈ সোমাই আহি এইফালে যায় টকলা পাহাৰ আৰু এইটো ৰাস্তাই যায় কনকলতা পাৰ্ক। আহক এতিয়া আপোনালোকক কনকলতা পাৰ্কলৈ লৈ যাওঁ। কনকলতা পাৰ্কৰ দৃশ্যসমূহ দেখুৱাই পেলাই আমি লগে লগে যাওঁ। সেউজীয়া গছ-গছনিৰ মাজত যিহেতু ৰাস্তাটো আছে, সেইকাৰণে অকণমান লেতেৰা হৈ আছে আৰু দেখিবলৈ পাইছে ইমান ধুনীয়া পৰিৱেশ। সেউজীয়া গছ-গছনি চাৰিওফালে ইমান ডাঙৰ ডাঙৰ গছ আছে, তাৰ মাজতে ৰাস্তাটো আছে। অকোৱা পকোৱা ৰাস্তাইদি আমি ওপৰলৈ বৰ্তমান উঠি গৈ আছোঁ কনকলতা পাৰ্কৰ ওপৰ ভাগলৈ। চাই থাককচোন ভিডিঅ'টো শেষলৈকে, কিমান ভাল লাগিব। বন সংৰক্ষণ কাৰ্যালয়টো ইয়াতে অৱস্থিত। এইটোৱে হৈছে বন সংৰক্ষণ কাৰ্যালয়। চাওকচোন কাৰ্যালয়টোৰ দৃশ্য। এয়া আপোনালোকৰ ভিতৰ ভাগলৈ সোমোৱা নাই বৰ্তমান লকডাউন যে, কিন্তু বাহিৰৰ পৰা চাওক ইয়াৰ পৰিৱেশটো। আমি আহি পাই গ'লোহি কনকলতা পাৰ্কৰ ওচৰত, আৰু এইটোৱে হৈছে টিকেট ঘৰ। ইয়াৰ পৰা টিকেট কাটি পাৰ্মিশ্যন লৈ পেলাই ভিতৰত সোমাব পাৰিব। আৰু এতিয়া যিহেতু লকডাউনৰ পৰিৱেশ চবফালে, এতিয়া সকলো পাৰ্ক বন্ধ কৰি থোৱা হৈছে, সেইকাৰণে আপোনালোকক ভিতৰ ভাগৰ দৃশ্য এনেকৈ দেখুৱাইছোঁ। আৰু চাওকচোন, মোৰ মোবাইলত ইয়াৰ ভিতৰ ভাগৰ দৃশ্য ফটো তুলি থোৱা আছিলে, আৰু সেয়া ভিতৰ ভাগৰ দৃশ্য কিছুমান দেখুৱাইছোঁ। চাওকচোন কেনেকুৱা লাগিছে। তাৰ পৰা ওলাই পেলাই আমি পোনে পোনে যাত্ৰা কৰিলোঁ টকলা পাহাৰৰ ফালে। আৰু টকলা পাহাৰৰ ৰাস্তাটো একেই হয়, কাষে কাষে গছ গছনি আৰু মাজতে ৰাস্তাটো আছে। এটা ধুনীয়া পৰিৱেশ, ঠাণ্ডা পৰিৱেশ, আৰু এটা মানে ক'বলৈ ভাষা নাই, ইমান ধুনীয়া পৰিৱেশ। তাতে আমি দুখনমান ফটো উঠিলোঁ ৰাস্তাৰ মজিয়াতে। আৰু তাৰপিছত আমি এখন চিকিৎসালয় পালোহি, যক্ষ্মা চিকিৎসালয়। শোণিতপুৰৰ এইখনেই যক্ষ্মা চিকিৎসালয়। আমি সকলোৱে গম পাওঁৱেই টিবি বেমাৰ, এইখন টিবি বেমাৰ চিকিৎসালয় হয়। চিকিৎসালয়খনৰ বাহিৰৰ পৰা আপোনালোকক দৃশ্যসমূহ দেখুৱাইছোঁ। এইখনেই হৈছে শোণিতপুৰ জিলাৰ যক্ষ্মা চিকিৎসালয়। চাওকচোন চিকিৎসালয়খনৰ বাহিৰৰ ভাগৰ দৃশ্যটো। আৰু চিকিৎসালয়খনৰ পৰা আমি ওলাই পেলাই আকৌ ফটো কেইখনমান উঠিলোঁ ইয়াতে। ফটো উঠি পেলাই আমি পোনে পোনে ওপৰ পালোগৈ, আৰু ওপৰ পাই পেলাই টকলা পাহাৰৰ একদম ওপৰ ভাগৰ দৃশ্য।
আহি আহি একদম ওপৰৰ ভাগ পাই যোৱাৰ লগে লগে ইয়াত দেখিবলৈ পাইছোঁ একদম পাহাৰৰ ওপৰত এখন সৰুকৈ শিৱ মন্দিৰ আছে। সেইটো টকলা পাহাৰৰ ওপৰৰ দৃশ্য। এইখন চাওকচোন, মন্দিৰখন ডাঙৰকৈ বনোৱা নাই, সৰুকৈ বনোৱা আছে। ওপৰত কাপোৰ চাপোৰ তৰা নাই। মন্দিৰখন সৰু হয়, নতুনকৈ চাগে ইয়াত বনাইছে। চাওক দৃশ্যটো ইয়াৰ চাৰিওকাষৰ। একেবাৰে পাহাৰৰ ওপৰ ভাগৰ পৰা ব্ৰহ্মপুত্ৰৰ দৃশ্য দেখি থাকি চাওক, পাহাৰৰ একদম মই ওপৰ ভাগত আছোঁ। এইখনেই ব্ৰহ্মপুত্ৰ হয়, এইখন ব্ৰহ্মপুত্ৰ নদী, বিশাল ব্ৰহ্মপুত্ৰ। পাহাৰৰ ওপৰ ভাগৰ পৰা দেখুৱাইছোঁ দৃশ্য। সেউজীয়া গছ গছনি চাৰিওফালে, চৰাই চিৰিকটি মাত, তাৰ বাদে মানুহৰ মাত শুনিবলৈ পোৱা নাযাব ইয়াত। চাওক ইমান ধুনীয়া পৰিৱেশ, সৌন্দৰ্যটো বহুতেই ধুনীয়া হয় পৰিৱেশটো। ওপৰত আহি দেখিলোঁ ইয়াৰ পৰা দেখোন ধুনীয়া লাগে পৰিৱেশটো। গোটেই ব্ৰহ্মপুত্ৰখন দেখি কাষতে আপোনাৰ গছ গছনি আছে আৰু পথাৰৰ মনোমোহা দৃশ্য দেখিবলৈ পাইছোঁ। এইটোৱে হৈছে টকলা পাহাৰ, টকলা পাহাৰৰ একেবাৰে ওপৰৰ দৃশ্য। ভাল লাগিলে আহি পেলাই। আজি যিহেতু লকডাউন আছিলে, লকডাউনৰ কাৰণে ৰুমতে সোমাই সোমাই আমনি লাগিছিলে, আৰু ৰুমত সোমাই সোমাই আমনি লগাৰ কাৰণে আহি পেলাই আমি টকলা পাহাৰত পালোহি। টকলা পাহাৰৰ ওপৰত একেবাৰে গোটেইখিনি শিলে আছে, বহুত ডাঙৰ ডাঙৰ শিল হয়, এইবিলাক শিল হয় আৰু গছ গছনি। ইয়ালৈ এইফালে ওপৰলৈ ইমানো মানুহৰ সমাগম নহয় যেনেই লাগে, কাৰণ ফটো উঠিবলৈ বা কিছুমান শ্বুটিং টাইপৰ সেইবিলাকৰ কাৰণে ইয়ালৈ মানুহ আহে চাগে, কিন্তু তেনেকুৱা ওচৰততো ঘৰটোতো দেখা নাই বৰ্তমান। চাওকচোন আৰু পৰিৱেশ। আজি ভিডিঅ'টো ইমানেই। এইটো আজি আমি এতিয়া ঘৰি যাবলৈ ওলাইছোঁ। আপোনালোকে ভাল লাগিলে কমেণ্ট কৰি দিব। আৰু চাওকচোন এনেকুৱা জংঘল জেগাত বাৰু অকলে যাব পাৰিবনে, ৰাতি অকলে আহিব পাৰিবনে, কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।